Hi guys, welcome to my YouTube channel. মানে এতিয়া বাজিছে আমাৰ দুপৰীয়া 3:15 হৈছে আৰু মই এঠাইত ফুৰিবলৈ যাম বুলি ভাবিছোঁ, কিন্তু ক'ত যাওঁ নাজানো, কিন্তু য'ত যাম পুৰা ধামাকা ঠাইত যাম, পুৰা মজা ঠাই হ'ব। আৰু মোৰ লগত যাব নিখিল ভাই আৰু অখিল ভাই। তো অখিল ভাই এতিয়া মোৰ লগত নাই, কাৰণ কি সিয়াৰ ঘৰত বোলে আজি মাক নাই, তো সি তাত ভাত বনাই আছে, মানে ভাত চাত বনাই খাই লৈ আহি আছে। তো অখিল ভাইও আহি লওক, আৰু এতিয়া নিখিল ভাই আৰু মই আছোঁ, এইখিনি যায় নেকি খালে বাৰু ন। আমি এতিয়া আছোঁ কদমতলত আৰু অখিল ভাই লগ, তাৰপিছত আমি যাই আছোঁ, কিন্তু ক'ত যাওঁ নাজানো, বম ঠাইত যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আহি পালে আমাৰ এয়া অখিল ভাই ভাত চাত বনাই খাই লৈ পুৰা পেট পূজা কৰি পেটটো এইটো পেটটোত পুৰা তো পেট পূজা কৰি আহি পেলাই আৰু আমাৰ পৰশ ভাই দোকানত গৈছে, কি বা কৰি আছে নাজানো। আৰু তো নিখিল ভাই আৰু আমি তাৰমানে আজি যাম বুলি ভাবিছোঁ, মানে ক'ত যাম নিখিল? ক'ত যাম নাজানো আৰু ক'ত যাম নাজানো মানে অলপমান জানা কথা কওঁ। মানে আজি যাম বুলি ভাবিছোঁ, ৰামপুৰ হস্পিটেলৰ চাইডেৰে এটা ৰাস্তা আছে, তো ৰাস্তাটোৰে যাই পোৱা নাই। তো আজি যাই চাম, কি পাওঁ অলপ উলিয়াই মজা হ'ব মজা। মানে আৰু কি পাওঁ আপোনালোকে চাই থাকিব পাৰিব। যদি আপোনালোকে অহা নাই, আপোনালোকে জানিব আৰু এইটো ৰাস্তাটোৰে গ'লে কি পায়। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আজি চাই আছে আপোনালোকে, মানে ৰামপুৰৰ এটা ৰাস্তা আৰু নাজানো কি পাওঁ, তো চাই থাকিব। আৰু এতিয়া আমি আহি পাই গ'লে ৰামপুৰে পাম, আৰু ক'ৰবাত অলপমান ৰাস্তা আছে, তো চাই থাকক আৰু ভিডিঅ'টো। আৰু আজি যাই আছোঁ আমি এনেকুৱা এটা ৰাস্তা, এনেকুৱা মানে সকলোৱে যাই পাইছি, কিন্তু আমি কেইটা যাই পোৱা নাই। আৰু পৰশ ভাইতো ৰ'বক, মই পৰশ ভাইক দেখুৱাই দিম দিয়ক। তো সেইটো ৰাস্তাটোত যাম, মানে ৰাস্তাটোত সকলোৱে যাই পাইছি, কিন্তু আমি কেইটা যাই পোৱা নাই সেইটো ৰাস্তাত। তো আজি চাই লওঁ কিনো আছে ৰাস্তাটোৰ ভিতৰত, কি কি চাবলগীয়া ঠাই আছে, তো চাই থাকিব আপোনালোকে। আৰু গাইছ আমি আহি পাই গ'লোঁ ৰামপুৰ। এয়া হৈছে ৰামপুৰ, আৰু এইখন হৈছে আমাৰ ৰামপুৰ হাইস্কুল। আৰু তাৰ ঘৰতে আছে আমাৰ মাননীয় ভূপেন হাজৰিকাৰ নামৰ এখন মঞ্চ। তো মই আপোনালোকক মঞ্চখন দেখুৱাই দি আছোঁ, কিন্তু তাৰ আগতে আপোনালোকে লগ হৈ লওক পৰশমণি শৰ্মাৰ লগত। তো সিও আহিব। তো এইটো হৈছে আমাৰ পৰশমণি শৰ্মা, হোম চাইকেল কিনিছে, ৰক ৰাইডাৰ চাইকেল, পুৰা ৰাউৰা ফালি থাকে এখন। এক্সিডেণ্টো হৈছিল বোলে কালি না পৰহি। কেনেকৈ হ'ল পৰশ শৰ্মা কৈ দিচোন। তো ব্ৰেক মাৰিলে ইমান চাইকেলত অলপমান দিগদাৰে, বাইকৰ দৰে। তো ব্ৰেক মাৰিলে পুৰা উল্টি যোৱাৰ চান্স থাকে। আৰু এতিয়া মই আপোনালোকৰ মঞ্চখন দেখুৱাই দি আছোঁ, তো চাই লওক আমাৰ মাননীয় ভূপেন দাৰ নামৰ মঞ্চখন। তো গাইছ আৰু এতিয়া আমি মানে ৰামপুৰৰ বিদ্যালয়খন বাই বাই দি আৰু মঞ্চখনক বাই বাই দি মই যে কৈছিলোঁ আপোনালোকক যে এটা ৰাস্তালৈ লৈ যাম, কিন্তু ৰাস্তাটো নাজানো কি পায় ৰাস্তাটোৰে। তো এইটোৱে গাইছ ৰাস্তাটো, আৰু ৰাস্তাটো সোমাই এখন পাই গ'লোঁ স্কুল। তো মই আপোনালোকক দেখুৱাই আছোঁ স্কুলখন, তো চাই লওক আপোনালোকে স্কুলখন। আৰু এনেকৈয়ে যাই থাকিম, কিন্তু কি পাওঁ নাজানো, তো যি পাওঁ আপোনালোকে চাই থাকিব পাৰিব। তো চাই থাকিব ভিডিঅ'টো। আৰু আমি হস্পিটেল মানে বিদ্যালয়খন বাই বাই দি আৰু এতিয়া যাই আছোঁ ৰাস্তাটোৰে, কিন্তু কিমান বা পাং নাজানো, কি বা পাং নাজানো, কি ঠাই বা পাং তাকো নাজানো, কিন্তু যাই থাকিম। আজি ৰাতি পোহৰ কৰি দিম, মানে ৰাতি পোহৰ নকৰিলেও কমে 6টা-7টাৰ কম তল নহ'ব বুলি ভাবিছোঁ। তো চাই থাকক আৰু কি ক'ম আৰু এই দিয়ক, নাজানো চিনি তিনি নাপা জেগা আৰু কি আৰু যাই থাকোঁ, যি পা আপোনালোকে চাই থাকক। বঢ়িয়া বঢ়িয়া ঠাই পাৰ আশা কৰি আছোঁ, না নাপাঙে। তো আশা ভংগ নহয় বুলি এটা ভৰসা ৰাখিছোঁ। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। ফাইনেলি আহি পাই গ'লোঁ, মানে শেষ এই ৰাস্তাটোৰ শেষ অন্তটো। কিন্তু আপোনালোকক মই কৈছিলোঁ যে আশাটো যদি ভংগ নহয়, বঢ়িয়া জেগা পাম, কিন্তু মোৰ ভংগ নহ'ল আশাটো। ইয়াত চাই লওক কি বম জেগা, আৰু মই আপোনালোকক দেখুৱাই দি আছোঁ ইয়াৰ শ্বটবিলাক, কিন্তু তাৰ আগতে চাই লওক ইয়াত এটা মন্দিৰ আছে গাইজ। এইটো মন্দিৰ, এইটো গণেশ মন্দিৰ হয়। মই আপোনালোকক ভালকৈ দেখুৱাই দি আছোঁ ইয়াৰ পৰিৱেশবিলাক, আৰু ওচৰতে আছে আমাৰ ৰেল লাইন। তো মজা জেগা গাইজ, মজা জেগা, সঁচা কথা কৈছোঁ। ফুৰিব আহিলোঁ,
কি ঠাই নাজানো সোমাই আহিলোঁ বম ঠাই এক টুকুৰা পাইছোঁ তো দেখুৱাই আছোঁ তো চাই লওক আপোনালোকে অলপমান ইয়াৰ শ্বটবিলাক এয়াই আৰু মানে এয়াই আৰু ঠাইখিনিতো চাই লওক কি মজা ঠাই আপোনালোকক মই শ্বট দেখুৱাই দিলোঁ ইয়াৰ কি সুন্দৰ সুন্দৰ শ্বট হৈছে তো ঠাইখিনিও বহুত সুন্দৰ হয় মনোমোহা ঠাই মানে ইয়াত আপোনালোকৰ আহিলে মনটো বহি যাব ইয়াৰ পৰা নাজাং নাজাং লাগিব মোৰে লাগিছে নাজাং নাজাং কিয় লাগিছে নাজানো কিন্তু লগাৰ কাৰণটো হৈছে ইয়াৰ প্ৰাকৃতিক দৃশ্যটো ভাল মানে ইয়াৰ পৰিৱেশটো ভাল ইয়াত কোনো মানে হেৰি নাই আৰু কি বুলি কয় তোক কি বুলি কয় বিশুদ্ধতা নাই আৰু তো পৰশ কেনে লাগিছে এনে ঠাইখিনি নাজানা ঠাই ওলাই আহিছোঁ আমি গোটেইকেইটা শুনি আহিছোঁ কেনে লাগিছে তো কোনেও চিনি নাপায় না পৰশে চিনি পায় না মই পাক না নিখিলে পায় না অখিলে পায় কিন্তু আমি ডাইৰেক্ট সোমাই আহিলোঁ তো এই পাই গ'লোঁ বঢ়িয়া ঠাই আৰু এনেকৈ আপোনালোকে যদি সোমাইহে আহিব পাৰে বঢ়িয়া ৰাস্তা এইটো আমাৰ ৰামপুৰ হস্পিটেলৰ দক্ষিণ চাইডে আছে তো আহিব পাৰে আৰু এয়াই আৰু আজি ভিডিঅ'টো মই আপোনালোকক এইখিনিয়ে দেখুৱালোঁ আৰু যদি মই আপোনালোকক মানে নেক্সট ভিডিঅ'ত আৰু দেখা দি থাকিম কিন্তু আজিলৈকে এইখিনিয়ে চাই ল'লে তো কেনে লাগিছে ক'ব ঠাইখিনি কমেণ্ট কৰি তো আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো তেতিয়ালৈকে টাটা বাই বাই মই আৰু আপোনালোক নিউ ব্লগত দেখা দি থাকিম তো অল দ্য বেষ্ট গাইজ